নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, অসমৰ কোন জিলাত খাৰুৱা তেল প্ৰথমে আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তিনিচুকীয়া জিলাত। কুৱেশ্যন নম্বৰ 2, অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নুমলীগড়। কুৱেশ্যন নম্বৰ 3, অসমৰ কোনখন ঠাই তেল নগৰী নামেৰে পৰিচিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডিগবৈ। কুৱেশ্যন নম্বৰ 4, অসমৰ মুখ্য নগদ শস্য কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চাহ। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ মুঠ চাহ উৎপাদনত অসমৰ অৱদান প্ৰায় কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 50%। কুৱেশ্যন নম্বৰ 6, অসমৰ প্ৰথম চাহ বাগিচা কোন ঠাইত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱসাগৰ। কুৱেশ্যন নম্বৰ 7, অসমৰ সৰ্বাধিক উৎপাদিত খাদ্য শস্য কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ধান। কুৱেশ্যন নম্বৰ 8, নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গোলাঘাট। কুৱেশ্যন নম্বৰ 9, অসমৰ চাহ গৱেষণা কেন্দ্ৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যোৰহাট। কুৱেশ্যন নম্বৰ 10, অসমৰ কোনটো খনিজ সম্পদ বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কয়লা। কুৱেশ্যন নম্বৰ 11, অসমৰ কৃষিৰ মুখ্য ভেটি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কৃষি। কুৱেশ্যন নম্বৰ 12, অসমৰ চাহ উদ্যোগৰ বাবে বিখ্যাত অঞ্চল কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দুইটা। অসমৰ কোনখন ঠাই কয়লা খননৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মাৰ্ঘেৰিটা। অসমৰ প্ৰথম তেল শোধনাগাৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডিগবৈ শোধনাগাৰ। ডিগবৈ তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1901 চনত। অসমৰ চাহ উদ্যোগৰ আৰম্ভণি কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1837 চনত। অসমৰ চাহ গৱেষণা সংস্থা কোন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাট। অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডিব্ৰুগড়। অসমৰ কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যোৰহাট। কুৱেশ্যন নম্বৰ 20, অসমৰ কৃষকৰ মুখ্য জীৱিকা কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কৃষি।